सुक्लाय दैसानि दालांनि जेंनाखौ थाबैनो सुस्रांनांगौनि दाबिजों गोख्रों सोमावसारदों। उदालगुरि जिल्लानि डिमाकुसि एबा 64 नं फानेरि बिधानसभा बियाबनि बेन्दोङाव थानाय बादलाफारियाव दिनैसिमबो दालां लुना होयैखौ लानानै एसएफआइनि दैदेननायाव ओनसोलनि रायजो राजाफोरजों लोगोसे फरायसाफोराबो गोख्रों प्रतिसाददों। दालां गैयैनि जाउनाव फरायसुला फरायसुलिफोरा फरायसालिसिम थांलाय फैलाय खालामनायजों लोगोसे रायजो राजाफ्रा हान्थामेला खालामनायनि बिथिङाव गोबां जेंनाजों मोगा-मोगि जानांदों। बेखौ लानानैनो दिनै बादलाफारा दालाय एसएफआइनि बानजायनायाव सुक्लाय दैमानि सायाव दालां लुनांगौनि थाखाय दाबि दैखांनानै फानेरि बिधानसभा बियाबनि एमएलए बिस्वजित दैमारी हाय हाय, आसाम सरकार हाय हाय, बिजेपि सरकार हाय हाय बायदि स्लगानजों गोख्रों सोमावसारो रायजो राजा आरो फरायसाफोरा। গম পাইছে যে আমি এই যি ওদালগুৰি জিলাৰ বাদলাপাৰা, এই বাদলাপাৰা চাহ বাগিচাৰ যিটো নেকি দলং আছে, নদী আছে, যি নেকি শুক্লাই নদী, এই শুক্লাই নদীত আপোনালোকে নিজেই গম পাইছে যে ইয়াতে কোন মুহূৰ্তত কি পানী পৰিস্থিতি হৈ যায় আপোনালোকে সকলোৱে গমেই পায়। তো চাওক, আমি প্ৰথম কথা এছএফআইৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইয়াৰ স্থানীয় বিধায়ক হ'ল বিশ্বজিত দৈমাৰী। আমাৰ এই বিশ্বজিত দৈমাৰীয়ে নিৰ্বাচনৰ আগমুহূৰ্তত আহি এই অঞ্চলৰ ৰাইজবিলাকক, ছাত্ৰবিলাকক বিভিন্ন প্ৰতিশ্ৰুতি দিছে যে ইয়াতে দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব, শিক্ষানুষ্ঠান অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব। কিন্তু আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি হৈয়ে থাকে। কেৱল তেওঁলোকে নিৰ্বাচনৰ সময়ত আহে, ইয়াৰে ৰাইজক ঠগাই এফালে তেওঁলোকে এই ফাঁকি দি পেলাই তেওঁলোকে শাসনকাল চলাই আছে। তো আমি ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰৰ যি নেকি এই ফাঁকিবাজ অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আজি এই বাদলাপাৰাৰ যি ৰাইজ, যি চাহ শ্ৰমিক ৰাইজ, লগতে ছাত্ৰ বন্ধু সকলো যুৱক সকলো ওলাই আহিছে আজি ইয়াত দলং নিৰ্মাণ কৰাৰ দাবীত। তো আমিও স্পষ্টকৈ ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আমি সকীয়াই দিব বিচাৰিছোঁ যে হেমন্ত বিশ্ব শৰ্মাক, লগতে ইয়াৰ স্থানীয় বিধায়ক যি আমাৰ বিশ্বজিত দৈমাৰী ডাঙৰীয়া, যে ইয়াত আপোনালোকৰ যি ফাঁকি, এই ফাঁকিৰাজ আৰু নচলিব। আপোনালোকে ইয়াৰ ৰাইজক বহুত ফাঁকি দিলে, ইয়াৰ ৰাইজে কিন্তু এতিয়া প্ৰতি উত্তৰ দিবলৈ সাজু হৈছে। তো অহা 2 তাৰিখে আমি যি ছেপ্টেম্বৰ 2 তাৰিখে আমাৰ এছএফআইৰ নেতৃত্বত এছএফআইৰ আহ্বানত যি আমাৰ ৰাজ্যিক আন্দোলন হ'ব, এই আন্দোলনত নিশ্চয় আমি ইয়াৰ দাবীসমূহ তাতে উত্থাপন কৰিম আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী নিশ্চয় অংশগ্ৰহণ কৰিব। তো সেই আন্দোলনত আপোনালোকে সকলোকে এই ৰাইজে সকলোৱে সমৰ্থন জনাইছে। তো ইতিমধ্যে আমিও আজি এছএফআইয়ে দীৰ্ঘদিন ধৰি এই আন্দোলন, এই যুঁজটো আমি চলাই আছোঁ যে আগন্তুক সময়লৈকে নিশ্চয় আমি ইয়াৰ যিমান দিনলৈকে আমাৰ এই দলং অনুষ্ঠিত নিৰ্মাণ নকৰে তেতিয়ালৈকে কিন্তু আমাৰ এই এছএফআইৰ সংগ্ৰামটো চলি থাকিব। এইখিনি আমাৰ ক'বলগীয়া। কথাটো হৈছে যে ইতিমধ্যে আপোনালোকে জ্ঞাত যে যি সময়ত বিজেপি চৰকাৰে শাসনত বহিছিলে, শাসনৰ গাড়ীত তেওঁলোকে কৈছিলে পৰিৱৰ্তনৰ কথা। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ পোনপটীয়াকৈ যে এয়াই নেকি তেওঁলোকৰ পৰিৱৰ্তনৰ স্বৰূপ, যে নদী পাৰ হৈ পেলাই 2জন ছাত্ৰ ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে। কাৰণ বানপানী হ'লে তেওঁলোকৰ যাবলৈ অসুবিধা হয়, তেওঁলোকৰ মৃত্যু হৈছে 2জন ছাত্ৰৰ ইতিমধ্যে, যে তেওঁলোকে বিদ্যালয়লৈ যাওঁতে মৃত্যু হৈছে। এইবিলাক কিন্তু নিউজ নহয়, এইবিলাক কিন্তু তেওঁলোকে ফ'কাছ নকৰে এইবাবে, কাৰণ এইবিলাক যদি ফ'কাছত আহি যায় তেতিয়াহ'লে বিজেপি চৰকাৰৰ যিবিলাক ফাঁকিৰ মাজেৰে যিখন চৰকাৰ চলি আছে, বাকী আৰু ফাঁকিৰ চৰকাৰ, এই বাকী আৰু ফাঁকি চৰকাৰৰ দিগদাৰী হ'ব, তেওঁলোকে হলঠেকত পৰিব। সেইকাৰণে আজি পৰ্যন্ত এইবিলাক কথা ওলোৱা নাই। কথাটো হৈছে যে দীৰ্ঘদিন ধৰি মানুহবিলাকে কৈ আছে যে ইয়াতে এখন দলং লাগে, আমাৰ অসুবিধা হৈছে। তেওঁলোকে দলঙৰ কথা কৈ আছে বহু দিনৰ পৰা। আজি এতিয়া হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাষণ দিবলৈ গৈছে, কিবা অনুষ্ঠান, কিবা শুভাৰম্ভণি কৰিবলৈ গৈছে, কিবা উদ্বোধনী কৰিবলৈ গৈছে। তেওঁ কৈছে যে বাগিচাত বোলে তেওঁলোকে 100খন মডেল স্কুল স্থাপন কৰিছে। এইটো এটা বোকাত মিছা কথা। আমি দেখিবলৈ পাইছোঁ যে এইখন বাগিচা আপোনালোকে চাওক, বাদলাপাৰা বাগিচা, এইখন বাগিচাত কিন্তু আজি পৰ্যন্ত এখন বিদ্যালয়, হাইস্কুল নহ'ল। গতিকে এইটো কি ধৰণৰ প্ৰতিশ্ৰুতি? তেওঁলোকে 100খন বুলি কৈছে, এইফালে তেওঁলোকৰ নাই। স্কুল যিবিলাক স্থাপন কৰিছে ইতিমধ্যে, সেইবিলাক স্কুলৰ অৱস্থা খুবেই বেয়া, আন্তঃগাঁথনি বেয়া। শিক্ষক ক'ৰ পৰা আনিছে? বাহিৰৰ যিবিলাক স্কুল ইতিমধ্যে আছে, চৰকাৰী স্কুল, তাৰ পৰা শিক্ষকবিলাকক লৈ আনি ক্লাছ কৰাই আছে। এই ধৰণে তেওঁলোকে মডেল স্কুলবিলাক চলাই আছে। এয়া হৈছে তেওঁলোকৰ শিক্ষা খণ্ডৰ নমুনা। আৰু এই নমুনাক আমি এছএফআই ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ অধিকাৰক লৈ সচেতন নহয়। তেওঁলোকে কৈছে যে আমি ছাত্ৰ ছাত্ৰীৰ অধিকাৰৰ কাৰণে বহুত ব্যাপক সংস্কাৰ কৰিছে। ৰনজ পেগুৰ প্ৰতিদিনে এটা টুইট কৰে যে ব্যাপক সংস্কাৰ হৈ আছে শৈক্ষিক জগতত। গতিকে সংস্কাৰ কি এয়াই নেকি যে এতিয়াও আজিৰ দিনত স্বাধীনতাৰ ৭৬ বছৰ হৈ গ'ল, আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে আজি পানী পাৰ কৰি পেলাই তেওঁলোকে স্কুললৈ যাবলগীয়া হয়? এয়াই নেকি আমাৰ স্বাধীনতাৰ অমৃত উৎসৱ? তেওঁলোকেতো অমৃত উৎসৱ কৈছে, এয়াই নেকি স্বাধীনতাৰ অমৃত উৎসৱ? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, কাৰণ 15 আগষ্ট আহি আছে। আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে দাবী জনাব বিচাৰিছোঁ আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে, যি কাৰ্যসূচীত আচলতে কেৱল ছাত্ৰ ছাত্ৰী নহয়, এই অঞ্চলৰ স্থানীয় ৰাইজ, এই অঞ্চলৰ অভিভাৱক অভিভাৱিকা, এই অঞ্চলৰ যি আমাৰ কৰ্মচাৰীসকল আছে, শ্ৰমিকসকল আছে, সকলোৱে যোগদান কৰিছে এটাই দাবী লৈ
যে আমাক ইয়াতে শুক্লাই নদীৰ ওপৰত এখন দলং লাগে আৰু যেতিয়া পৰ্যন্ত দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিব কাৰণ আমি জানো যে এইখন চৰকাৰ হৈছে আচলতে পুঁজিপতি আৰু বনিয়া গোষ্ঠী চৰকাৰ কাৰণ তেওঁলোকে যিখন স্কুল স্থাপন কৰিছে আন্তৰ্জাতিক স্তৰৰ স্কুল এখন স্কুল কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্কুল গতিকে এই স্কুলখনত কোন পঢ়িব পাৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন স্কুল খুলিছে এখন বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল সেই স্কুলখনত কিন্তু কেৱল যাৰ টকা আছে তেওঁলোকে যাব পাৰিব আমাৰ ইয়াতে চাহ বাগিচাৰ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী কিন্তু সেই স্কুলত পঢ়িব যাব নোৱাৰে ইয়াৰ অৰ্থ হৈছে তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা যদি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ ব্যক্তিগতকৰণ আৰম্ভ কৰিছে তেতিয়াহ'লে তেওঁলোকে ক'ত আহৰি পাব এই ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবিবলৈ তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিবলৈ গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু যেতিয়া পৰ্যন্ত তেওঁলোকে এই দলং নিৰ্মাণ নকৰে আৰু বিদ্যালয় স্থাপন নকৰে আমাৰ এই সংগ্ৰাম চলিব আৰু অহা 2 ছেপ্টেম্বৰত আমাৰ যি ৰাজ্যিক কাৰ্যসূচী আছে মানে গুৱাহাটীত অনুষ্ঠিত হ'ব এই কাৰ্যসূচীৰ জৰিয়তে আমি গভৰ্ণৰ আৰু মুখ্যমন্ত্ৰীলৈ বিশেষভাৱে এই বাদলাপাৰা বাগিচাৰ এই দুটা বিশেষ দাবী লৈ পেলাই আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম ষ্টুডেণ্ট SFI ষ্টুডেণ্ট হিচাপে ইয়াতে ওলাই আহিছোঁ যে আমি ইয়াত দলঙৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে আৰু ব্ৰিটিছ কালৰে পৰা আমি স্কুল অহা যোৱা কৰি আছোঁ কিন্তু আমাৰ ইয়াত ৰাস্তাৰ কোনো ব্যৱস্থা হোৱা নাই আমি এতিয়া সৰুৰ পৰা পঢ়ি আজি মই কলেজ পাইছোঁ কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাই আৰু আমি আমাৰ বাদলাপাৰাৰ পৰা ইয়াৰ পৰা ডিমাকুছিলৈ 10 কিলোমিটাৰমান যাব লাগে চাইকেলৰ পৰা কিন্তু আমি বাৰিষা কালত আমি চাইকেলৰ পৰাও যাব নোৱাৰোঁ কাৰণ ইমান এই নদীত ইমান পানী ভৰ্তি হৈ যায় যে আমি অহা যোৱা কৰিব নোৱাৰোঁ আৰু ইয়াত এই বছৰ আমাৰ ইয়াত 2টা মানুহ মৰিছে এই নদীত ইমান দুখ লগা কথা যে সিহঁতৰ সৰু ল'ৰা ছোৱালী আছে ঘৰৰ ব্যৱস্থা ইমান অসুবিধা হৈ আছে সেইকাৰণে আমি ইয়াত দলঙৰ ব্যৱস্থা লাগে বুলি আশা কৰোঁ কেনেকুৱা মানে নদীত পাৰ হৈ আছিল সেই পিছত কেনেকুৱা হৈছে বা এইটোতো আমি গম নাপাওঁ ভৰ্তি হৈছে নাপানি কেনেকুৱা জানো गोसो गुदुं सोलोंसाफोरनि थाखाय गोजोनथाव खौरां गुरुदेव कालीचरण इन्स्टिट्यूट अफ ट्रेनिंग एंड मेनेजमेन्टआव 2023-2024 बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि सोनाब फारसे गौरां दैसा सेर डाइट कलेजनि साखाथि क'क्राझार बागिसायाव थानाय गुरुदेव कालीचरण इन्स्टिट्यूट अफ ट्रेनिंग एंड मेनेजमेन्टआव इलेक्ट्रिशियन आरो कम्पिउटार ऑपरेटर आरो प्रोग्रामिंग एसिस्टेंट कोर्सनि थाखाय मुं थिसननाया दासान्दि सोलिगासिनो दं इलेक्ट्रिशियन कोर्सनि थाखाय मोन 20 आरो COPA कोर्सनि थाखाय मोन 48ल' मासि दं बेनिखायनो गोसो गुदुं सोलोंसाफोरा थाबैनो मुं थिसननो हागोन बांसिनै मिथिनो थाखाय नैबे मबाइल नम्बरनि गेजेरजों फोनांजाब खालामनो हागोन मबाइल नम्बर 9864770127